নমস্কাৰ, মোৰ নাম ভাস্কৰ ঠাকুৰীয়া। মই বহুত দিনৰ পৰা এটা কথা ভাবি আছোঁ যে মানুহৰ আজিকালি চিন্তা কৰা ক্ষমতাটো কমি গৈছে। সাধাৰণতে ডাঙৰ সমূহে কয় যে সৰু ল'ৰা ছোৱালীবিলাকে চিন্তা কৰিব নোৱাৰে কাৰণ সিহঁতে বেছিভাগ সময় ইউটিউব, ইনষ্টাৰ শ্বৰ্ট চাই বা ভিডিঅ' গেম খেলি কটায়। কিন্তু আমি যদি ব্ৰড পাৰ্সপেক্টিভত ভাবিবলৈ যাওঁ, বৃহত্তৰ স্বাৰ্থত ভাবিবলৈ যাওঁ, অকল সৰু ল'ৰা ছোৱালীয়ে নহয়, আমি সকলোৱে কিজানি চিন্তা কৰিবলৈ বেয়া পোৱা হৈছোঁ কাৰণ আমাৰ লগত সময় নাই, কাৰণ আমাৰ বেছিভাগ সময় হয় জীৱনৰ দুৰ্ভাগ নহ'লে ইনষ্টাৰ সৰু সৰু টাইম কিলিং কৰি প্ৰক্ৰাষ্টিনেট কৰি কটাবলৈ ভাল পোৱা। গতিকে কিজানি চিন্তাৰ প্ৰক্ৰিয়াটোত মামৰে ধৰিব আৰম্ভ কৰিছে আৰু AI অহাৰ পিছত এইটো এটা ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে যে মানুহে যদি চিন্তাই কৰিব নোৱাৰে, চিন্তাই কৰিব নোখোজে, তেতিয়াহ'লে অনাগত দিনত কি হ'ব? আমাৰ কাৰণে চিন্তাটোও যদি AI কৰি দিয়ে। ইয়াৰ কাৰণে কিজানি ডাঙৰ ডাঙৰ পঢ়াৰ বিষয়ে কথা পঢ়াটো মানুহে কমি গৈছে আৰু তাৰ কাৰণে সৰু সৰু কিতাপৰ মুভমেণ্টটো আৰম্ভ হৈছে। এইটো নতুন কথা বা পুৰণি কথা নহয়, ইয়াৰ ইতিহাস আছে। কাৰণ পঢ়া প্ৰক্ৰিয়াটো যোৱা 1000 বছৰ মানৰ পৰাহে চলিছে, য'ত এলিট ক্লাছে পঢ়া শুনা কৰে। সাধাৰণ জনসাধাৰণৰ বাবে সাধাৰণতে সাধু কথা কোৱা ফোকলৰটো বেছি বা থিয়েটাৰটো বেছি কমিউনিকেশ্যনৰ মাধ্যম হৈছে। কিন্তু যোৱা 20 বছৰত ইণ্টাৰনেটৰ প্ৰসাৰণ, তাৰপিছত ছ'চিয়েল মিডিয়াৰ প্ৰসাৰণ আৰু গণতান্ত্ৰিকৰণৰ বাবে এই প্ৰক্ৰিয়াটো সকলোৰে মাজত গৈছে আৰু সেইকাৰণে হয়তো ভিডিঅ' মাধ্যমৰ প্ৰচাৰটো বাঢ়িছে আৰু কিতাপ পঢ়ি চিন্তাৰ যিটো ৰসাল পৃথিৱী আৱিষ্কাৰ কৰা, সেইটো এটা স্পেক্ট্ৰামৰ মাজত নোহোৱা হৈ গৈছে। এটা এণ্টি ইণ্টেলেকচুৱেল মুভমেণ্ট আৰম্ভ হৈছে, যি সকলো কথাৰ উত্তৰ অতি চমুকে কৰিব খোজে, ভাবিব নোখোজে। সেইকাৰণে কিয়নো সাপৰ বিষেহে মাৰিব পাৰে, সেইকাৰণে নতুনকৈ ইণ্টাৰনেটতো বহুত কিতাপৰ পঢ়া, চিন্তা কৰাৰ কাৰণেও কিছুমান আন্দোলন সৃষ্টি হৈছে। মই কণ্টেণ্ট ক্ৰিয়েটৰ নহয় আৰু কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব কোনো মনো নাই, কিন্তু যিহেতু সাপৰ বিষে মাৰিব পাৰে, সেইকাৰণে মই ভাবিছোঁ যে অনাগত দিনত কিছুমান কিতাপে মোৰ মনতো চিন্তাৰ খোৰাক জগাই আহিছে। বহু অসমীয়া কিতাপ, বহু ইংৰাজী কিতাপ। গতিকে মই ভাবিছোঁ অসমীয়া কিতাপক ইংৰাজী ভাষাত ৰাইজৰ বাবে আলোচনা কৰিম, সৰু সৰু ভিডিঅ'। ইংৰাজী কিতাপ মই ভাল পাইছোঁ, অসমীয়া ভাষাত কম। প্ৰকৃত উদ্দেশ্যটো হ'ব যে মানুহে ভাবিব খোজে, মানুহে চিন্তা কৰিব আকৌ আৰম্ভ কৰে। তাতে ভাল কিতাপৰ বিষয়ে জনাটো, ভাল কিতাপৰ বিষয়ে ইজনে সিজনৰ লগত আলোচনা কৰাটো অতি জৰুৰী। AI যুগত ডিজিটেল মাধ্যমত ভাষাৰো কোনো মূল্য নোহোৱা হৈছে, কাৰণ যিকোনো ভাষাই আন ভাষালৈ AI আপোনাক অনুবাদ কৰি দিব পাৰে। AI এনেকুৱা এটা বস্তু য'ত ডিজিটেল মাধ্যমত ভাষাৰ বেৰিয়াৰটো বন্ধ কৰি দিছে। যিকোনো ভাষাক আন ভাষালৈ ট্ৰান্সলেট কৰিব পাৰে। হয়তো সেই ৰসটো নাথাকে, ৰসবোধ নাথাকে, কিন্তু কি কৈ আছে সেইটো জানিব পৰা যায়। কিন্তু AI সেইটো লেভেলো পোৱা নাই যে অসমীয়া ভাষাক আমি বিচৰা ধৰণে ইংৰাজী বা আন ভাষালৈ অনুবাদ কৰিব পাৰিব আৰু ইংৰাজী ভাষাকো আনটো বিষয়লৈ। আৰু তাত আটাইতকৈ ডাঙৰ বস্তু যিটো মিচিং হৈ আছে সেইটো হ'ল হিউমেন টাচ। সেইকাৰণে মই ভাবিছোঁ যে অসমীয়া কিতাপক ইংৰাজীত আৰু ইংৰাজী কিতাপক অসমীয়াত, যিবিলাক কিতাপে মোৰ মনত চিন্তাৰ পথ খুলি দিছে, তেনেকুৱা ধৰণৰ কিছুমান কিতাপ লৈ আহিম, আলোচনা কৰিম, কেইজনমান মানুহে চাব। সেয়ে মোৰ আত্মতৃপ্তি। ধন্যবাদ, লগ পাম, থেংক ইউ।